এতিয়া আহাচোন আমি বিভিন্ন ব্যঞ্জন বৰ্ণৰ সৈতে গ, ঘ, ঙ, প্ৰথম চ আৰু দ্বিতীয় চ এই ব্যঞ্জন বৰ্ণকেইটা যোগ কৰি যুক্তাক্ষৰ গঠন কৰোঁ। প্ৰথমটো ব্যঞ্জন বৰ্ণ দিয়া হৈছে ঙ। ঙ ব্যঞ্জন বৰ্ণৰ সৈতে গ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে আৰু যেতিয়া আমি ঙৰ সৈতে গ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিম তেতিয়া ই হৈ যাব ঙই গয়াংগ আৰু এই ঙই গয়াংগটো আমি এনেধৰণেৰে লিখিম। ইয়াৰ পিছত দিয়া ব্যঞ্জন বৰ্ণটো হৈছে ঙ। এইবাৰ ঙ ব্যঞ্জন বৰ্ণটোৰ সৈতে ঘ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। ঙৰ সৈতে যেতিয়া আমি ঘ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিম তেতিয়া ই হৈ যাব ঙই ঘয়াংঘ। ইয়াৰ পিছত ঞ ব্যঞ্জন বৰ্ণটো দিয়া হৈছে। ঞৰ সৈতে প্ৰথম চ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। ঞৰ সৈতে যেতিয়া আমি প্ৰথম চ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিম তেতিয়া ই হ'ব ঞই ছয়াঞ্চ। ইয়াৰ পিছত চাবা প্ৰথম চ ব্যঞ্জন বৰ্ণটো দিয়া হৈছে। প্ৰথম চ ব্যঞ্জন বৰ্ণৰ সৈতে দ্বিতীয় চ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। যেতিয়া আমি প্ৰথম চ আৰু দ্বিতীয় চ এই দুটা ব্যঞ্জন বৰ্ণ লগ লগাই যুক্তাক্ষৰ লিখিম তেতিয়া ই হৈ যাব ছয় ছয়া চ। ইয়াৰ পিছত চাবা তালব্য শ ব্যঞ্জন বৰ্ণটো দিয়া হৈছে। তালব্য শ ব্যঞ্জন বৰ্ণৰ সৈতে প্ৰথম চ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। যেতিয়া আমি তালব্য শৰ সৈতে প্ৰথম চ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিম তেতিয়া ই হৈ যাব হয় ছয় চ। ইয়াৰ পিছত দিয়া হৈছে ঞ ব্যঞ্জন বৰ্ণটো। ঞ ব্যঞ্জন বৰ্ণৰ সৈতে দ্বিতীয় চ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। যেতিয়া আমি ঞৰ সৈতে দ্বিতীয় চ বৰ্ণটো যোগ কৰি দিম তেতিয়া ই হৈ যাব ঞই ছয়াঞ্চ। ইয়াৰ পিছত তালব্য শ ব্যঞ্জন বৰ্ণটো দিয়া হৈছে। তালব্য শ ব্যঞ্জন বৰ্ণৰ সৈতে দ্বিতীয় চ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। যেতিয়া তালব্য শৰ সৈতে দ্বিতীয় চ ব্যঞ্জন বৰ্ণটো যোগ কৰা হ'ব ই হৈ যাব হয় ছয় চ। ইয়াৰ পিছত চোৱা দন্ত্য ড ব্যঞ্জন বৰ্ণটোৰ সৈতে গ বৰ্ণটো যোগ কৰা হৈছে। ডৰ সৈতে যেতিয়া আমি গ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিম ইয়াক আমি ক'ব লাগিব দয়গৈত গ। একেবাৰে শেষত দন্ত্য ড ব্যঞ্জন বৰ্ণটো দিয়া হৈছে আৰু দন্ত্য ড ব্যঞ্জন বৰ্ণৰ সৈতে যেতিয়া ঘ ব্যঞ্জন বৰ্ণটো যোগ কৰা হ'ব তেতিয়া ই হৈ যাব দয়ঘৈত ঘ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই যুক্তাক্ষৰসমূহ ভালদৰে বুজি পাইছানে বাৰু?